নমস্কাৰ, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ লগত শাওণ মাহৰ বিষয়ে অকণমান দুআষাৰমান কথা পাতোঁ বুলি ভাবিছোঁ। আৰু শাওণ মাহ আমাৰ অসমীয়া কেলেণ্ডাৰৰ মতে 18 জুলাই শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব, 1 শাওণ হ'ব আৰু 21 তাৰিখে প্ৰথমটো সোমবাৰ পৰিছে। আৰু শাওণ মাহৰ আটাইকেইটি সোমবাৰলৈ আৰু গোটেই শাওণ মাহটোৰ কাৰণে আপোনালোকক মই শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে আপোনালোকৰ সকলো মনোকামনা পূৰণ কৰে, আপোনালোকক ভালেৰে ৰাখে, সুস্থ ৰাখে, সুখী কৰি ৰাখে আৰু আনন্দত ৰাখে। আৰু আজি মই শাওণ মাহৰ পূজাভাগ বা সোমবাৰৰ পূজাভাগ মইনো কেনেকৈ কৰোঁ তাকে মই আপোনালোকৰ আগত অকণমান আলোচনা কৰোঁ। আৰু মোৰ চেনেলটোত মই সকলো কথা মই জনা কথাখিনি আপোনালোকৰ আগত কওঁৱেই, সেইকাৰণে ভাবিলোঁ শাওণ মাহত মই কেনেদৰেনো শিৱ পূজাভাগ কৰোঁ তাকে মই আপোনালোকৰ আগত জনাওঁ। সকলোৱে জানে, তথাপিতো মইনো কেনেকৈ কৰোঁ তাকে ক'বলৈ ওলাইছোঁ। আৰু যদি কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰিব বুলি আশা কৰিলোঁ দেই, আৰু ভুল নুবুজিব। আপোনালোকে সকলোৱে জানেই, নাজানে বুলি মই ক'ব বিচৰা নাই। মইনো কেনেকৈ কৰোঁ তাকে মই আপোনালোকৰ আগত কৈছোঁ। আৰু গোটেই শাওণ মাহটো আমি পূজা কৰিলে খুবেই ভাল কথা। যদি গোটেই শাওণ মাহটো আমি কৰিব নোৱাৰোঁ, সোমবাৰকেইটা আমি ভাল ধৰণে পূজা কৰিব লাগে শিৱ বাবাক আৰু মা পাৰ্বতীকো পূজা কৰিব লাগে দেই, আৰু গণেশজীকো পূজা কৰিব লাগে সোমবাৰ দিনা। আৰু কথাতে কয় যে গোটেই বছৰটো যদি আপুনি শিৱ পূজা কৰিব নোৱাৰে, শাওণ মাহটো যদি আপুনি পূজা কৰে বা সোমবাৰকেইটাত যদি একদম অগাধ ভক্তিৰে নিস্বাৰ্থৰে ভাওৰে যদি পূজা কৰে, শিৱ বাবা সুপ্ৰসন্ন হয়। আমাৰ শিৱ বাবা হৈছে ভোলেনাথ, ভোলে শংকৰ, অকণমানতে সন্তোষ হয়। তেওঁক বহুত বস্তু নালাগে, তেওঁক মাত্ৰ ভাও লাগে, তেওঁক লাগে তেওঁৰ প্ৰতি থকা বিশ্বাস, তেওঁৰ প্ৰতি থকা অগাধ ভক্তিৰেই তেওঁ সন্তোষ হয়। সেইকাৰণে আমি বহুত নীতি নিয়মেৰে বা বৈদিক প্ৰণালীৰে বা বিধিৰে পূজা কৰিলেতো বহুত ভাল কথা, বহুত ভাল ফল পোৱা যায়। এনেকুৱা নহয় একদম 100% আপুনি ফল পাব, কিন্তু আমি সাংসাৰিক মানুহে বা বহুতে আমি কৰিবও নোৱাৰোঁ, ময়ো কৰিব নোৱাৰোঁ, ময়ো নাজানো ইমান বিধি বা নিয়ম নীতি দেই, কিন্তু একদম সাধাৰণভাৱে মই পূজা কৰোঁ। আৰু সাধাৰণভাৱেও যদি আপুনি পূজা কৰে, আমাৰ ভোলে বাবা, আমাৰ শিৱ বাবা আৰু মা পাৰ্বতী আপোনালোকৰ ওপৰত সন্তোষ হ'ব। আৰু সেইদিনা ঘৰত সকলোৱে পূজা কৰে, আৰু সেইদিনা আমি শিৱ মন্দিৰলৈ যাবই লাগে। জানেনে কিয়? আমি ঘৰত পূজা কৰোঁ সকলোৱে, কিন্তু খুবেই ভাল কথা, আৰু সকলোৱে পূজা কৰে আৰু কেনেধৰণে কৰিব লাগে সকলোৱে জানে। কিন্তু সেইদিনা আমি শিৱ মন্দিৰলৈ গৈ শিৱলিংগত জল অৰ্পণ কৰিব লাগে, বহুতেই ভাল ফল পোৱা যায়। কিয় জানেনে? ঘৰত যদি শিৱলিংগত থাকেও, তথাপিতো শিৱ মন্দিৰৰ সেই শিৱলিংগ ভাগ ইমানেই শক্তিশালী, ইমানেই মহত্বপূৰ্ণ। আমি সেই শিৱলিংগৰ সন্মুখত যেতিয়া আমি জলভাগ ভগৱানক অৰ্পণ কৰোঁ, তেতিয়া সেই শিৱলিংগৰ ভাগৰ পৰা যি শক্তি আমাৰ ওপৰত পৰে, যি প্ৰকাশ আমাৰ ওপৰত পৰে, আমাৰ শৰীৰৰ সকলো নিগেটিভিটিখিনি, সকলো নাকাৰাত্মকখিনি, সকলো বেমাৰ ব্যাধি ভাল হৈ যায়। আপোনালোকে জানেনে? সেইকাৰণে আমি ঘৰত পূজা কৰিলেও আমি শিৱৰাত্ৰিতেই হওক বা শাওণ মাহতেই হওক, আমি গৈ শিৱ মন্দিৰত শিৱলিংগত জলভাগ অৰ্পণ কৰিব লাগে। আৰু সেইদিনা জলভাগত আমি অকণমান গংগাজল লৈ যাব লাগে। গংগাজল আজিকালি সৰু সৰু বটলত পূজা বস্তু যে পায়, তেনেকুৱা দোকানবিলাকত পায়েই। তাৰ পৰা সৰু বটল এটা আনি অকণমান গংগাজল জলভাগত দি যদি আমি শিৱলিংগত অৰ্পণ কৰোঁ, শিৱ বাবা বহুত ভাল পায়, তেওঁ সুপ্ৰসন্ন হয়। তেওঁ সুপ্ৰসন্ন হোৱা মানে আমাৰ মনোকামনা পূৰণ হোৱা, আমাৰ জীৱনটো উদ্ধাৰ হোৱা, আমাৰ জীৱনটোত সুখ শান্তি অহা, হয়নে নহয় বাৰু? সেইকাৰণে তেওঁ ভালপোৱা বস্তুবোৰ সেইদিনা আমি তেওঁৰ ওচৰত অৰ্পণ কৰোঁ। আৰু লগতে বেলপাত যেতিয়া আপোনালোকে ভগৱানৰ ওপৰত শিৱলিংগৰ ওপৰত চৰাব, তেতিয়া ভগা চিগাবোৰ নহয়, মাত্ৰ 3 শিলা বেলপাত হ'লেও হ'ব, কিন্তু ভগা চিগা ল'ব নালাগে। খুব ভাল
ধুনীয়া হ'ব লাগে, ভগা চিগা নোহোৱা হ'ব লাগে। আৰু ধতুৰা ফুল আৰু ভাং আৰু বেলপাতৰ কথা মই কৈছোঁৱেই। আৰু ধতুৰা ফুল দিব লাগে, ভাং দিব লাগে আৰু ফল মূল দিব লাগে আৰু কেঁচা গাখীৰ দিলেও তেওঁ বহুত ভাল পায়। কেঁচা গাখীৰ দিওঁতে এটা কথা আপোনালোকে মনত ৰাখিব, তামৰ পাত্ৰত কেঁচা গাখীৰ নিদিব, পিতলৰ লোটাতেহে কেঁচা গাখীৰ ভগৱানৰ চৰণত অৰ্পণ কৰিব। আৰু যেতিয়া আমি এই বস্তুবোৰ ভগৱানৰ চৰণত অৰ্পণ কৰোঁ, আমি সদায় ওম নমঃ শিৱায় নাম জপ কৰি থাকিব। ওম নমঃ শিৱায় যদি আপোনালোকে জপ নকৰে, আপোনালোকে যি ভগৱানৰ নাম ভাল পায়, যেনেকৈ হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ, যি আপোনালোকে উচ্চাৰণ কৰিবলৈ সহজ পায়, সেই নাম লৈ আপোনালোকে একদম মনে মনে থাকি ভগৱানক অৰ্পণ কৰিব নালাগে। জলভাগ বা যিয়েই নহওক, ফল মূলেই হওক, বেলপাতেই হওক, সদায় তেওঁৰ নাম উচ্চাৰণ কৰিহে আমি ভগৱানৰ চৰণত এই জলভাগ বা যিবোৰ ফল মূল অৰ্পণ কৰিব লাগে। আৰু বগা চন্দনৰ তিলক লগাব লাগে ভগৱানক, তেওঁ বহুত ভাল পায়। লগতে অক্ষত মানে চাউল তেওঁ অৰ্পণ কৰিব লাগে। চাউল যেতিয়া অক্ষত বুলি কয়, পূজাত দিয়া চাউল বুলি ক'ব নালাগে, অক্ষত বুলি ক'ব লাগে। আৰু সেই অক্ষত মানে ভগা চিগা হ'ব নালাগে, একদম সম্পূৰ্ণ অক্ষতেহে ভগৱানক অৰ্পণ কৰিব লাগে। আৰু বগা চন্দনৰ তিলক লগাব লাগে। আৰু যদি পাৰে আপোনালোকে সেইদিনা পঞ্চমৃতত 5টা বস্তুৰে পঞ্চমৃত কৰি তেওঁৰ শিৱলিংগত যদি অৰ্পণ কৰে, বহুতেই ভাল ফল পোৱা যায়। প্ৰতিটো 5বিধ বস্তুৰে বহুত ভাল মানে মনোকামনাৰ ফল পোৱা যায়। আপোনালোকে যি বিচাৰে, মই এই বিষয়ে বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম যে ঘিউ চৰালে কি হয়, মৌ চৰালে কি হয়, নতুবা ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। সেইকাৰণে আপোনালোকে বেলেগে নিদি যদি পঞ্চমৃত বনাই ভগৱানৰ চৰণত বা শিৱলিংগত আপোনালোকে অৰ্পণ কৰে, তেতিয়া আপোনালোকৰ সকলো মনোকামনা পূৰণ হয় বুলিও কোৱা হয়। আৰু ভগৱান সোনকালে সুপ্ৰসন্ন হয়। এই সকলোখিনি কাম হৈ যোৱাৰ পিছত, ধূপ চাকি জ্বলোৱাৰ পিছত ভগৱানৰ মন্দিৰতে বহি অকণমান দেৰি বহি লৈ তেওঁৰ নাম জপ কৰিব। 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ আপোনালোকে তাতে জপ কৰিলে বহুত ভাল ফল পোৱা যায়। কিন্তু যদি মন্দিৰ এতিয়া বহুত ভিৰ হয়, নহয়নে বাৰু, বা বহিবলৈ জেগা নাথাকে, একো কথা নাই, আপোনালোকে মন্দিৰৰ পৰা ঘৰত আহিও আপোনালোকে ভগৱানৰ মন্ত্ৰ যেনেকৈ ওম নমঃ শিৱায় মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰে। আপোনালোকে যেতিয়া জলভাগ শিৱলিংগত চৰাব, আৰু তেতিয়া সেই লোটাটোতে জলধাৰৰ পৰা অকণমান জল লোটাটোত ভৰাই ঘৰলৈ লৈ আহিব। সেয়া জল নহয়, সেয়া হৈছে ভগৱানৰ মহাপ্ৰসাদ। আৰু সেই জলভাগৰ ইমানেই শক্তিশালী, মই আপোনালোকক কি ক'ম। কিন্তু আপোনালোকে বিশ্বাস কৰিব লাগিব, বিশ্বাস কৰিলেহে ভাল ফল পোৱা যাব। আৰু সেই জলভাগ ঘৰলৈ লৈ আনি তাতে অকণমান পানী মিলাই দি গোটেই ঘৰটোত আপোনালোকে সেই জলভাগ ছটিয়াই দিব। ঘৰটোৰ কোনাই ছটিয়াই দিব, ঘৰৰ বাহিৰতো ছটিয়াই দিব। তেনেকুৱা কৰিলে কি হয় জানানে, আমাৰ ঘৰৰ নিগেটিভিটিখিনি, নকাৰাত্মক শক্তিখিনি নাইকিয়া হৈ যায়। আৰু ঘৰত যদি বাস্তুদোষ থাকে, এই বাস্তুদোষখিনিও নাইকিয়া হৈ যায়। আৰু নজৰ দোষ থাকে, নজৰ দোষখিনিও নাইকিয়া হৈ যায়। আৰু তাৰে পানী এচাটি ঘৰৰ সকলো সদস্যৰ ওপৰত ছটিয়াই দিব। তেতিয়াও মানুহৰ ওপৰত যি নজৰ দোষ থাকে, যি বেমাৰ আজাৰ থাকে, সকলো নাইকিয়া হৈ যায়। আৰু পাৰিলে অকণমান জল প্ৰসাদ হিচাপে গ্ৰহণ কৰিব। তেতিয়াও কি হয়, আমাৰ মানুহৰ যি বেমাৰ আজাৰ থাকে, ৰোগ থাকে, সেইবোৰো নাশ হয় বুলি কোৱা হয়। মই কৈছোঁৱে, বিশ্বাস কৰিব লাগিব, বিশ্বাস কৰিলেহে আপোনালোকে ভাল ফল পাব। আৰু সেইদিনা মন্দিৰৰ পৰা অহাৰ পিছতো আপোনালোকে ঘৰত ভগৱানৰ নাম জপ কৰি থাকিব। এনেকুৱা নহয় যে ভগৱানৰ ঘৰৰ বা আমি সেৱা কৰা ঠাইখনৰ সন্মুখত বহি লৈয়ে আমি নাম জপ কৰিব পাৰোঁ। কাৰণ আমি সেইদিনা কামো কৰিব লাগিব, নহয়নে বাৰু। আমি ব্ৰতত থাকিব পাৰোঁ, ঘৰৰ সকলো সদস্যটো ব্ৰতত নাথাকিবও পাৰে, তেওঁলোকৰ কাৰণেতো ভাত পানী বনাব লাগিব, হয়নে নহয়, বা বাকী কাম কৰিব লাগিব। সেইকাৰণে ভগৱানৰ নাম জপ ভগৱানৰ মন্দিৰখনত বহি বা ঘৰৰ থাপনাখনৰ ওচৰত বহিয়ে যে কৰিব লাগে, তেনেকুৱা কথা নহয়। আপোনালোকে যিয়ে কাম নকৰক, আপোনালোকে মনে ওম নমঃ শিৱায় এনেকৈ জপ কৰি থাকিব। বা আপোনালোকে হৰ হৰ মহাদেৱ, জয় শিৱ শংকৰ, যি ভাল পায়, আপোনালোকে যি নাম উচ্চাৰণ কৰিবলৈ আপোনালোকে সহজ পায়, সেই নাম আপোনালোকে
আপোনালোকে উচ্চাৰণ কৰি থাকিব। তেতিয়া কি হ'ব, মানে ভগৱানৰ লগত আপোনালোক কানেক্টত থাকিব। আপোনালোকৰ মনলৈ বেয়া কথা নাহে। আপোনালোকে সেইদিনা বেলেগ ধৰণৰ কথা নাপাতিবই, মানে পাতিবই নালাগে। বেলেগৰ লগত কমেই কথা পাতিব, বহুত জৰুৰী কথাখিনিয়ে পাতিব। আৰু পৰৰ চৰ্চা, ঘৰত হাই কাজিয়া এইবোৰ একেবাৰে কৰিব নালাগে। ঘৰত পূজা কৰিছে বা মন্দিৰত গৈ পূজা কৰিছে, আকৌ যদি পৰৰ চৰ্চা কৰিছে, ঘৰখনত হাই কাজিয়া কৰিছে, লোকৰ কথা পাতিছে, তেতিয়া পূজাৰ ফল আপোনালোকে নাপাব। এইবোৰ কৰিলে ভগৱানে বেয়া পায়। কিন্তু সেইবোৰ যাতে আমি নকৰোঁ, সেইবোৰ কথা যাতে আমাৰ মনলৈ নাহে, সেইকাৰণে আমি এনি টাইম আমি মানসিকভাৱে পূজা কৰিব লাগে। অৰ্থাৎ আমি নাম জপ যেতিয়া আমি কৰি থাকোঁ, ভগৱানৰ কথা যেতিয়া আমি ভাবি থাকোঁ, মন ভগৱানক দৰ্শন কৰি থাকোঁ, তেতিয়া আমি ভগৱানৰ কানেক্টত থাকোঁ, ভগৱানৰ সান্নিধ্যত থাকোঁ। আৰু তেতিয়া আমাক ভগৱানে বহুত ভাল পায় আৰু আমাৰ মনটো শুদ্ধ হৈ থাকে, আমাৰ মনটো পৰিষ্কাৰ হৈ থাকে, আমাৰ মনটো শিৱ তত্ত্বৰ লগত বিলীন হৈ থাকে। আৰু তেতিয়া আমি একদম মানে আমাৰ মনটো ইমান ভাল লাগিব, ইমান আনন্দময় হৈ থাকিব। আপোনালোকে কৰি চাবচোন, যদি আপোনালোকে তেনেকুৱা কৰিছে, তেওঁলোকে বুজি পায় যে সঁচাই মনটো বহুত ভাল লাগি থাকে। আৰু তেনেকুৱা কৰিলে কি হয় গম পায়, মানুহৰ জীৱনত সুখ দুখ, হাঁহি কান্দোন, ভাল বেয়া চব থাকে। আমাৰ জীৱনত যে দুখবোৰ হয়, আমি সদায় ভাবোঁ ইমান পূজা পাঠ কৰোঁ, আমাৰহে দুখ হয় জীৱনত। সেই প্ৰশ্নটোৰ উত্তৰ এয়াই, আমি যেতিয়া নাম জপ কৰি থাকিম, আমাৰ সেই দুখ যেন নালাগে। আমাৰ দুখ কিয় হয় সেই কথাখিনি আমি বুজি পাই যাম। আপোনালোকে কৰি চাব, এই শাওণ মাহটোৰ পৰাই আপোনালোকে কৰি চাব। অকল শাওণ মাহ বুলিয়েই নহয়, যিমান পাৰে সদায় আজৰি সময়ত ইমান কথাবোৰ দুখ হৈছে বুলি চিন্তা কৰি থকাতকৈ আৰু বেলেগ কিবা কিবি কথা যিবোৰ কথা কোনো অৰ্থই নাথাকে, যিবোৰ কাম আমি একো সমাধান কৰিবই নোৱাৰোঁ, সেই কথাবোৰ চিন্তা কৰি থকাতকৈ আমি ভগৱানৰ নাম জপ কৰি যদি থাকোঁ, আমাৰ জীৱনত যদি দুখো হয়, সেই দুখবোৰ অনায়াসে কাট খাই যায়। মানে দুখ কাটিবলৈ আমাক ইমান কষ্ট নহয়। দুখ মানুহৰ জীৱনত থাকেই, দুখ আহিবই, দুখ কাটিবই লাগিব, কিন্তু দুখ কাটিবলৈ আমাৰ কষ্ট নহয়। আমি বুজি পাম যে এইবোৰ দুখ কিহৰ কাৰণে হৈছে আৰু দুখ কষ্ট আমাৰ জীৱনত আহিবই আৰু এইবোৰ কাট খাবই লাগিব, আমি কাটিবই লাগিব। সেইকাৰণে মই কৈছোঁ, এই শাওণ মাহটোৰ পৰাই আপোনালোকে ভগৱানৰ লগত এক হৈ যাওক, ভগৱানৰ নামৰ জপৰ লগত বিলীন হৈ যাওক। চবতকৈ ডাঙৰ পূজা এয়াই, গম পায়নে আপোনালোকে? আৰু সেইকাৰণে নাম জপ যেতিয়া কৰিব, মনটো খুব ভাল লাগি থাকে, ভগৱানৰ ওপৰত বিশ্বাস আহে, ভগৱানৰ কথা ভাবি আমি আনন্দিত হৈ থাকিব পাৰোঁ। এইদৰে আমি শাওণ মাহটো পাৰ কৰিব লাগে বুলি মই ভাবোঁ। শাওণ মাহটোৱে নহয়, গোটেই বছৰটো গোটেই দিনবোৰে, তথাপিতো শাওণ মাহৰ কথা যেতিয়া পাতিছোঁ, শাওণ মাহটোৰ কথাই মই কৈছোঁ। আৰু লগতে আৰু এটা কাম কৰিব, আপোনালোকে শাওণ মাহটো গোটেই মাহটোতো ব্ৰত নকৰিলেও 4টা সোমবাৰ ব্ৰত কৰে, আৰু 4টা সোমবাৰ ব্ৰত কৰিব নোৱাৰিলেও আপোনালোকে এক টাইম খাবও পাৰে। মই কিন্তু এক টাইম খাওঁ দেই, দিনটো যদিও নোখোৱাকৈ থাকোঁ, ৰাতি মই কিবা এটা খাওঁ, কাৰণ মোৰ হেল্থৰ প্ৰব্লেম। মই কৈছোঁৱে মই কেনেদৰে পূজা কৰোঁ, সেইখিনি কথাই মই আপোনালোকৰ আগত কৈছোঁ। আৰু শাওণ মাহটোত আপোনালোকে ঘৰত হাই কাজিয়া নকৰিব, গালি গজাল নিদিব মানুহক, আৰু যিমান পাৰে ভাল কাম কৰিব, দুখীয়া দৰিদ্ৰক মৰম কৰিব। কেতিয়াবা খোজনীয়া মগনি আহিলেও তেওঁলোককো কিবা এটা যি পাৰে আপোনালোকে দান পুণ্য কৰিব, বহুত ভাল ফল পোৱা যায়। পূজা কৰাৰ লগতে এনেকুৱা কামবোৰো আমি কৰিব লাগে। শাওণ মাহ বুলিয়ে নহয়, সদায় কৰিব লাগে, তথাপিতো শাওণ মাহত কৰিলে বহুতে ভাল ফল পোৱা যায় বুলি কোৱা হয়। আৰু শাওণ মাহত যিমান পাৰে আপোনালোকে মাছ মাংস আৰু পিঁয়াজ নহৰু মদ এইবোৰ আপোনালোকে নোখোৱাকৈ থাকিলে বেছি ভাল হয়। মানে নাখাবই আৰু, এমাহে নোখোৱাকৈ থাকিবচোন, একো নহয় দিয়ক। একদম মানে ভালকৈ শাক পাচলিৰে এনেকৈও খাব পাৰি বা দাইলেৰেও খাব পাৰি, নহয় জানো? এমাহ মাছ মাংস নাখালেও একো নহয়। হেল্থৰ কাৰণেও বহুত ভাল, জানেনে আপোনালোকে? হেল্থৰ কাৰণেও বহুত ভাল, আৰু লগতে শাওণ মাহ বুলিও নোখোৱা হ'ব, আৰু হেল্থৰ কাৰণেও বহুত ভাল হ'ব। আৰু এইদৰে আপোনালোকে একেবাৰে ভগৱানৰ সান্নিধ্যত থাকি যদি শাওণ মাহটো পালন কৰে, চাবচোন কিমান ভাল লাগিব। আৰু লগতে আপোনালোকৰ জীৱনৰ কষ্টবোৰ দূৰ হৈ যাব আৰু দুখবোৰ দূৰ হৈ যাব। লাহে লাহে আপোনালোকৰ ভগৱানৰ প্ৰতি বিশ্বাস বাঢ়ি যাব, আৰু লগতে আপোনালোকৰ জীৱনটো উদ্ধাৰ হৈ আহিব। বহুত ভাল, মানে বহুত ভাল দিশে আপোনালোকে গতি কৰিব। এই শাওণ মাহটোৰ পৰাই আপোনালোকে নাম জপ কৰিবলৈ লওক,
ভগৱানৰ সান্নিধ্যলৈ আহিবলৈ যাওক বহুত পূজা পাতি নকৰিলেও হ'ব যে আমি ঘণ্টা ঘণ্টা যদি পূজা কৰিব লাগে এনেকুৱা কথা নাই খালি ভগৱানে ভাল পোৱা কামবোৰ কৰিব লাগিব ভগৱানে বেয়া পোৱা কামবোৰ কেতিয়াও নকৰিব আনক দুখ দিয়া আনক কষ্ট দিয়া অন্যায় কৰা এই কামবোৰ নকৰিব এই কামবোৰ কৰিলে আমি পূজা কৰিও আমাৰ লাভ নহয় হয়নে নহয় বাৰু সেইকাৰণে মই কৈছোঁ যিসকলে জানে বহুত ভাল কথা আমাৰ ভুল হয় মানুহৰ ভুল হয়ে মানুহে জানি শুনিও কেতিয়াবা ভুল কৰে বা নজনাকেও ভুল কৰে কিন্তু আমি শাওণ মাহৰ পৰা আমি নিজকে অকণমান সংযত কৰি আৰু ভুলবোৰ শুধৰাই আমাৰ জীৱনটো শুধৰাবলৈ চেষ্টা কৰিব লাগে এই প্ৰকৃত পূজা আৰু শিৱ বাবা আপুনি যদিও ভুল কৰিছে তেওঁ অকণমানতে আপোনাক মাফ কৰি দিব অকণমানতে সন্তোষ হয় সেইকাৰণে এই মাহটো পূজা কৰে যাতে আমাৰ ভুলবোৰ আমাৰ কষ্টবোৰ দূৰ হয় ভুলবোৰৰ পৰা আমি পৰিত্ৰাণ পাওঁ ভগৱানে আমাক ক্ষমা কৰি দিয়ে সেইকাৰণে শাওণ মাহটো সকলোৱে শিৱ বাবা আৰু মা পাৰ্বতীক পূজা কৰে আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্টছ কৰি জনাবচোন যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আপোনালোকে মোৰ চেনেলটোক ইমান মৰম দিছে আৰু আশীৰ্বাদ দিছে আৰু ইমান ধুনীয়া কমেণ্টছ কৰিছে সঁচাকৈ মই বহুত আনন্দিত হৈছোঁ আৰু আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ